নমস্কাৰ। আজি ৮ মাৰ্চ অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস। আৰু এই নাৰী দিৱসৰ লগত সংগতি ৰাখি মই অনুস্মিতা মজুমদাৰে কবিতা এটি পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনামা নাৰী। কবি নিবেদিতা পিংকী শৰ্মা। দুহাত দুভৰি দুচকু, মুঠতে এটা অক্ষত শৰীৰ। তথাপিও হৈ পৰোঁ কিয় বাৰু আনৰ অধীন, মনবোৰ কিয় আনৰ দ্বাৰা পৰিচালিত, আবেগ অনুভূতি স্বপ্নবোৰো কিয় অৱহেলিত, চূৰ্ণ বিচূৰ্ণ হৈ পৰে ৰঙীন মন, অশান্তিকৰ যাতনাদায়ক এটি এটি ক্ষণ। যদিহে ৰূপ লওঁ প্ৰাণহীন মূৰ্তিৰ, পুৰুষেও কৰেচোন পূজা অৰ্চনা ভক্তি, তেজ মঙহৰ শৰীৰেহে নাপালে কোনো মৰ্যাদা, তেতিয়া যে হৈ পৰোঁ দুৰ্বল অবলা তিৰোতা, নীৰৱে কৰি যাওঁ সকলো সহ্য, বিশাল আকাশ সদৃশ পালো ধৈৰ্য। তথাপিও বিধাতাক কৰোঁ প্ৰশ্ন, কিয় বাৰু দিলা আমাক ইমান কষ্ট। উত্তৰ বিচাৰি খাওঁ হাবাথুৰি, তেনেতে নাৰী কণ্ঠ এক আহিল ভাহি, হে অভাগিনী ভুগিব লাগিব পদে পদে শাৰীৰিক মানসিক কষ্ট। কাৰণ নাই যে তহঁতৰ সমাজত কোনো অস্তিত্ব, তহঁত যে ধৰণীৰ অভাগিনী নাৰী, যি আছ প্ৰত্যেক দিনা মৰি মৰি। কণ্ঠৰ উৎস বিচাৰি হলো হতভম্ব, এয়াচোন দাপোণত মোৰেই প্ৰতিবিম্ব। ধন্যবাদ।